নমস্কাৰ মোৰ ইউটিউব চেনেল ধন্তি আছেন্স ভইচলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এটা পিকনিক খাবলৈ আছোঁ আৰু আপোনালোকক দেখাব বিচাৰিছোঁ পিকনিক স্পটত নোযোৱাকৈও যে পিকনিক খাব পাৰি। পিকনিক খাবলৈ গাড়ী ভাড়া কৰি বহুত দূৰত যাব নালাগে, মন থাকিলে ওচৰতো খাব পাৰি, ইমান মানুহো নালাগে। পিকনিক এটা খাব হ'লে বা খানা এটা খাব হ'লে সেই তেনেকুৱা এটা খানা আমিও আজি খাব বিচাৰিছোঁ। আপোনালোকক দেখাব বিচাৰিছোঁ কেনেকুৱা জেগাত খানা খাব পৰা যায়। ব'লক তেনেহ'লে আমি যাওঁ সেই খানাস্থলীলৈ, আপোনালোক দেখুৱাওঁ। ব'লক তেনেহ'লে আগবাঢ়ি গৈ থাকোঁ। সেয়া ব'লক আমি গৈ থাকোঁ। এয়া গৈ আছোঁ আমাৰ ঘৰৰ আগফালে আমি আহি আছোঁ খানা খাবলৈ। আৰু আহি এইখন পাই আছোঁহি আমাৰ এল পি স্কুলৰ ফিল্ডতে আজি খানাটো খোৱা হ'ব। আপোনালোকে চাই থাকক খানাটো। আমি কেইজনমানে মিলিয়ে খাম, মানুহ কম হ'লেও যাতে খানা খাব পাৰি তাৰ উদাহৰণ এই খানাটোৰ পৰা আপোনালোকে গম পাব। এয়া দেখিছে আমাৰ কাৰিকৰে আহি পেলাই ইয়াক খৰি গোটাই থৈছেহি। এয়া আমি খানাস্থলী পাই আছোঁহি। এয়া পিঁয়াজ কাটিয়ে আছে। আপুনি দেখিছে পিঁয়াজ কাটি আছে। এয়া পিঁয়াজ কাটি আছে। এয়া বিকাশ আছে, ইয়াত মিণ্টু আছে। আপোনালোকে মিণ্টুক আগৰ ভিডিঅ'ত দেখিছে, তেওঁ কণ্ঠ ভাল। এয়া দেখিছে আপোনালোকে। এয়া পিঁয়াজ চাওক, এই পিঁয়াজৰ দাম আপোনালোকে কিমান জানেই। এতিয়া 80 টকা পিঁয়াজৰ কেজি কিনি খাইছোঁ। মাংসতকৈ দাম বেছিয়ে হ'ব কেইদিনমানৰ পিছত। এয়া আপোনালোকে চাই যাওক আগলৈ ভিডিঅ'টো। আপোনালোকে দেখি আছে এয়া মাংস দেখিছে। এই মাংস ইতিমধ্যে কাটা হৈ গ'ল, এয়া কাটি যোগাৰ কৰি থৈছে। এয়া দেখিছে এয়া 4জন মানুহৰ মাংস, কমেও 2 কেজি মাংস আছে, চাই লওক। এয়া দেখিছে আলু, বাল্টিঙত আলু দেখিছে। এয়া চাওক। সেই আমি আৰু চাই থাকিম। আমি খানা শেষলৈকে আপোনালোকে চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ। আপোনালোকে ব'লক খানাটো আৰম্ভ হোৱালৈকে আমি এটা বেলেগ কেইটামান বস্তু দেখাওঁ আপোনালোকক। এয়া চাওক, এইটো কুঁৱা দেখিছে। বৰ্তমান সময়তো কুঁৱা আমাৰ ইয়াত উপলব্ধ আছে। সকলোৰে ঘৰত নাই যদি স্কুলত এইটো আছে, স্কুলৰ কুঁৱা হয় এইটো। আপোনালোকে বহুতে চাওক কুঁৱা দেখা নাই, কুঁৱাটো চাই লওক। এইটো কুঁৱা হয়। এই পানী দেখিছে আপোনালোকে, দেখিছে একে ওচৰতে পানী আছেহি। আপোনালোকে চাই থাকক। বহুত জেগাত আজিকালি কুঁৱা উপলব্ধ মানে কুঁৱা নোপোৱাই হৈছে আজিকালি। সকলো দমকল হ'ল, মটৰ হ'ল, বিভিন্ন ধৰণৰ বস্তু অহাৰ লগে লগে কুঁৱা নাইকিয়াই হৈ গ'ল। সেইকাৰণে মই কুঁৱাটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইফালে চাওক আপোনালোকে, এয়া আমাৰ প্ৰাথমিক বিদ্যালয় এল পি স্কুল হয়। আপোনালোকে দেখিছে এল পি স্কুল। এই স্কুলতে আমি পঢ়িছিলোঁ, কিন্তু আমি পঢ়োঁতে এনেকুৱা স্কুল নাছিলে। এতিয়া যথেষ্ট ভালেই হৈছে বুলি ক'ব পাৰি। পকা ঘৰ হৈছে। আগতে আমি থাকোঁতে আগত আছিলে, ইয়াত ঘৰ আছিলে, ইয়াত বাঁহৰ ঘৰ আছিলে। আমি সেই বাঁহৰ ঘৰতে পঢ়িয়ে পাৰ হৈ গ'লোঁ। বৰ্তমান সময়ত কিন্তু পকা স্কুল আহি গ'ল। আপোনালোকে চাই থাকক ভিডিঅ'টো, আগবাঢ়ি গৈ থাকোঁ আমি। আমাৰ ৰান্ধনীয়ে লাগি আছে চাওক। এয়া ৰান্ধনীয়ে দেখিছে এয়া গিলাচত মছলা পিচি আছে। আপোনালোকে দেখিছে কেনেকুৱা মছলা পিচা দি আছে। এয়া চাওক, এয়া আমাৰ দেউৰী, এয়া ৰান্ধনী হয়। ৰান্ধনীয়ে ভাত বনাই আছে। এয়া দেখিছে জুই জ্বলি আছে। এয়া চচত ভাত বনাই আছে। এয়া পাৰফেক্ট ৰান্ধনী। আপোনালোকে মাতিব পাৰে। নিমখ চিমখ চোকা হ'লে তেওঁ ৰিস্ক নাই, আপোনালোকে মাতিব পাৰে। চাই থাকক তেনেহ'লে আগলৈ ভিডিঅ'টো। আপোনালোকে চাই আছে আমাৰ খানা। এই বস্তুটো আপোনালোকে দেখিছে, এইটো গান বজাব পাৰি। এইটো টেপ হয় এটা। এইটো আমাৰ ডিজে নোহোৱাকৈ চলি আছোঁ। এইটো দি আমি গান লগাই। এনেকুৱা এটা বস্তু হ'লে আপোনালোকে সৰু সুৰা খানা এটা চলাই দিব পাৰে। ব'লক আমাৰ খানা কিমান আগবাঢ়িছে আমি চাওঁ। সেয়া আপোনালোকে দেখি আছে, এয়া খানা চলি আছে, খানা বনাই আছে। আপোনালোকে দেখি আছে মাংস বনাই আছে। আৰু কিমান সময় লাগিব মাংস? আধা ঘণ্টাত হৈ যাব। ৰান্ধনী মাংস বনাই আছে। আপোনালোকে আমাৰ ৰান্ধনী দেখিছে, ৰান্ধনী মাংস বনাই আছে। আপোনালোকে মাংস দেখিছে, জুইত বনাই থকা হৈছে। ইয়াক খাই কেনেকুৱা লাগিব ৰান্ধনীয়ে কৈ দিয়কচোন এবাৰ। মজা লাগিব একদম, পাৰফেক্ট ৰান্ধনী হয়। আপোনালোকে গম পাই আছে আমাৰ ৰান্ধনীয়ে বনাই আছে। তেনেহ'লে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। এয়া আমাৰ ফাইনেলি খানা হৈ গ'ল। এয়া বাঢ়া চলি আছে, ৰান্ধনী আছে, বাঢ়ি আছে। দেখিছে এয়া মাংস বাঢ়ি আছে, ভাত বাঢ়ি আছে। দেখিছে মাংস, এয়া ষ্টেণ্ডাৰ্ড খানা একদম ডাইনিং লৈ লৈছোঁ। দেখিছে আপোনালোকে এয়া খানা চলি আছে। এয়া চচ দাঙি কেৰাহী দাঙি বাঢ়ি আছে। আপোনালোকে চাই যাওক, চাই থাকক। এয়া আমাৰ এতিয়া খোৱা চলি আছে খানা, সেয়া খাই আছোঁ। দেখিছে আমাৰ ৰান্ধনীয়ে বহুত ধুনীয়া বনাইছে, খাই বহুত ধুনীয়া লাগিছে। মাংস পিচ আমাৰ ৰান্ধনীয়ে বহুত এয়া দেখিছে ৰান্ধনীয়ে বহুত ধুনীয়া বনাইছে। আজিলৈ ভিডিঅ' ইমানেই। ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব,
লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি অল কৰি ল'ব। ধন্যবাদ।